মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ নং ৩ অৰূপৰ আবেদন পাঠটোৰ গোটেই প্ৰশ্ন উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। উত্তৰ দিয়া। ক. অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? উত্তৰ: অৰূপে পেট চলা অসুখৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ. অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? উত্তৰ: গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈ অৰূপৰ পেট চলা ৰোগ হয়। গ. অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? উত্তৰ: অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ, কিন্তু এই চিঠিখন তুমি মোলৈ দিয়া ঠিকেই হৈছে। স্কুলত অনুপস্থিত থাকিবলৈ বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলি কোৱা হয়। ঘ. আবেদনক আৰু কি বুলি কয়? উত্তৰ: আবেদনক আৰু দৰখাস্ত বুলি কোৱা হয়। ঙ. অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰ: অৰূপে পঢ়া স্কুলখনৰ নাম হ'ল নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। চ. অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰ: অৰূপে ছুটী মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। শব্দবোৰৰ অৰ্থ লিখোঁ আহা। ব্যস্ত, সতী, পেট চলা, ছুটী, মঞ্জুৰ, একান্ত, শৈলী, শিৰোনামা। উত্তৰবিলাক মই এখন বহীত লিখি ৰাখিছোঁ, চাই লোৱা। ব্যস্ত: কোনো এটা কামত লাগি থকা। সতী: কাম বন্ধ থকা, চলি নথকা। পেট চলা: বেছিকৈ শৌচ কৰা ৰোগ। ছুটী: অৱসৰ, মঞ্জুৰি, অনুমোদন বা স্বীকৃতি। একান্ত, একাগ্ৰ, শৈলী, ৰীতি বা প্ৰণালী। শিৰোনামা: চিঠিৰ ওপৰত লিখা নাম বা ঠিকনা। অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল? উত্তৰ: বহু দিনৰ মূৰত অৰূপ স্কুললৈ গৈছিল। তেতিয়া অৰূপক দেখি ৰেহেনা খাতুন বাইদেৱে অৰূপক উক্ত কথাষাৰ কৈছিল। স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? উত্তৰটো মই ওপৰত লিখি ৰাখিছোঁ। স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা কোৱা আৰু লিখা। উত্তৰ: অৰূপে লিখা পত্ৰখন হ'ল চিঠি, বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। অৰূপে স্কুলখনৰ নাম দিয়া নাছিল, বাইদেৱে দিছিল। তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন দিয়া। তাৰ পাছত খাপ খোৱা পদ্যটোৰে বাক্যটো পুনৰ লিখা। উদাহৰণ: মনিকা কালি স্কুললৈ আহিছিল। এইটো কোনটো কটা চিন হ'ব? এইটো আহিব। এইটো কেনেকৈ শুদ্ধকৈ লিখিবা? ইয়াত উদাহৰণত এটা লিখি দিয়া আছে, মনিকা কালি স্কুললৈ আহিছিল। ক. মই কালিলৈ গুৱাহাটীলৈ ইয়াত দিয়া আছে যাম, গৈছিলোঁ। কালিলৈ, তেনেহ'লে কি হ'ব? মই কালিলৈ গুৱাহাটীলৈ যাম। এইটো কটা চিন হ'ব। এইটো কেনেকুৱা লিখিবা চাই লোৱা। মই কালিলৈ গুৱাহাটীলৈ যাম। খ. সৌভা চৰাইবোৰ আকাশত ইয়াত দিয়া আছে উৰিছে, উৰিছিল। এইটো কি হ'ব? সৌভা চৰাইবোৰ আকাশত উৰিছে।
এইটো কটা চিন হ'ব। গ যোৱাবেলি আমাৰ ইয়াত বানপানী হ'ব হৈছিল। যোৱাবেলি আমাৰ ইয়াত বানপানী হ'ব, এইটো এনেকুৱা নহ'ব, কি হ'ব হৈছিল। এইটো কেনেকুৱা লিখিবা, যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। গ আহা আমি ঘৰলৈ যাওঁ গৈছিলোঁ। আহা আমি ঘৰলৈ যাওঁ, এইটো শুদ্ধ হ'ব আৰু এইটো অশুদ্ধ হ'ব, এইটো কটা চিন দিবা। এইটো কেনেকুৱা লিখিবা, আহা আমি ঘৰলৈ যাওঁ। উংঘ মই কিতাপ পঢ়োঁ পঢ়ে, এইটো কেনেকুৱা লিখিবা, মই কিতাপ পঢ়োঁ, এইটো কটা চিন হ'ব। চ তুমি কি কৰিছে কৰিছা, এইটো শুদ্ধ কোনটো হ'ব, কৰিছা। এইটো এনেকৈ শুদ্ধ কৰি লিখিবা, মই কি কৰিছা, এইটোত কটা চিন দিবা আৰু শুদ্ধকৈ বাক্যটো কেনেকৈ লিখিবা, তুমি কি কৰিছা। দ্বিতীয় নম্বৰ, তেওঁ ধান, ইয়াত দিয়া আছে দাইছা দাইছে, শুদ্ধটো হ'ব দাইছে আৰু অশুদ্ধটো কি হ'ব, দাইছা। এইটোত কটা চিন দিবা আৰু শুদ্ধকৈ কেনেকৈ লিখিবা, তেওঁ ধান দাইছে। আমি ছবি আঁকিছিলোঁ আঁকিছিল, এইটো শুদ্ধ কোনটো হ'ব, আঁকিছিল। অশুদ্ধটো কি হ'ব, আঁকিছিলোঁ, এইটোত কটা চিন দিবা আৰু শুদ্ধকৈ কেনেকৈ লিখিবা, আমি ছবি আঁকিছিলোঁ। তোমালোকে গীত গাইছিলা, এইটো শুদ্ধ হ'ব গাইছিলা, ইয়াত কটা চিন দিবা আৰু শুদ্ধকৈ এনেকৈ লিখিবা, তোমালোকে গীত গাইছিলা। তেওঁলোকে বল খেলিছিলা, এইটো শুদ্ধ কি হ'ব, খেলিছিল, এইটোত কটা চিন দিবা আৰু শুদ্ধকৈ এনেকৈ লিখিবা, তেওঁলোকে বল খেলিছিল। দেউতা আজি আহি পাব, এইটো শুদ্ধ হ'ব পাব, অশুদ্ধটোত কটা চিন দিবা আৰু এনেকৈ লিখিবা, দেউতা আজি আহি পাব। সিহঁতে কালিলৈ চিনেমা চাব যাম, সিহঁতে কালিলৈ চিনেমা চাব যাম, এইটো শুদ্ধ কোনটো হ'ব, চাব। অশুদ্ধটোত কটা চিন দিবা আৰু এনেকৈ লিখিবা, সিহঁতে কালিলৈ চিনেমা চাব। আমি বৰশী বাব, এইটো কি হ'ব, আমি বৰশী বাম। তোমালোকে লিখা শব্দ বাক্যবোৰ কাল অনুসৰি শ্ৰেণী বিভাজন কৰি লিখা। উদাহৰণ, অতীতকাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল। মনিকা কালি স্কুললৈ আহিছিল। বৰ্তমান কাল, মই কিতাপ পঢ়োঁ। ভৱিষ্যত, মই কাইলৈ গুৱাহাটীলৈ যাম। পিছত দিয়া আছে, তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পূৰোৱা। ক যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ। আমাৰ লগত ছাৰ বাইদেউ সকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা কৈছিল। মাজে মাজে আমি গান গাইছিলোঁ, ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ। খ পছোৱা বতাহ বলিছে, সৌবা পথাৰত এজাক ঘৰখীয়া ল'ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাওগুডু খেলিছে, আন কেইজনমানে চিলা উৰাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে, আন এজনে আহঁতৰ পাৰেৰে টুপী সাজিছে। গ মা কালিলৈ মামাহঁতৰ ঘৰলৈ যাব। তাত তেওঁ কেইবাদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতে উভতি আহিব। আহোঁতে মোলৈ লাড়ু পিঠা আনিব। শব্দসাজ বাক্য ৰচনা কৰা। শব্দসাজ বাক্য ৰচনা কৰিব দিয়া আছে। ইয়াত দিয়া আছে আৰু বাকী শব্দবিলাক ইয়াত দিয়া আছে। এইটোৰ লগত এইটো মিল লগাই এটা শব্দ লিখিব কৈছে বাক্য সজাবলৈ। ইয়াত দিয়া আছে ইয়াত দিয়া আছে ৰূপ। ইয়াত কি হ'ব, অৰূপ। অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল। ঐশ্বৰ্য, ইমান গৰম মোৰ ঐশ্বৰ্য লাগি গৈছে।
অখাদ্য অখাদ্য খাব নালাগে। অসুখ ৰীতাৰ আইতাকৰ অসুখ হৈছে। অনু দিয়া আছে ইয়াত গ্ৰহ কি হ'ব? অনুগ্ৰহ। অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ ছুটী মঞ্জুৰ কৰে যেন। অনুপস্থিত ৰাহুল আজি স্কুলত অনুপস্থিত আছে। অনুৰূপ ঘৰ চৰ এটা অনুৰূপ শব্দ। অনুমান ইয়াত কি হৈছে মই অনুমান কৰিব পৰা নাই। অনুচিত কৰোনা ভাইৰাছৰ সময়ত বাহিৰত ঘূৰি ফুৰা অনুচিত।